তো গাইজ মই গা চা ধুই আহিলোঁ। এতিয়া আপোনাক মই কোনটো তুলসী ভেটিত আমি চাকি জ্বলাম সেইটো দেখাম, আৰু যে আমি কীৰ্তন ভাগ ক'ত পঢ়িম সেইটো দেখাম। প্ৰথমে আপোনাক দেখাম চাকি ক'ত দিম। তুলসী ভেটিটো দেখা দিছোঁ ৰ'ব। এইটো আমাৰ তুলসী ভেটি, এইটো তুলসী ভেটিটো। তো এতিয়া তুলসী ভেটিটো দেখি পালেই, এতিয়া মই দেখাম আজি কীৰ্তন ভাগ ক'ত কৰিব। তো কীৰ্তন ভাগ কৰিব ইয়াত, আজি ইয়াত কীৰ্তন ভাগ কৰিব, নাম গাব। আৰু আমাৰ ড্ৰয়িং ৰুম হয়, ড্ৰয়িং ৰুমতে গাব আজি। ইয়াত মগু তিয়াই থোৱা আছে, এয়া মগু, তাতে এইপিনে বুট আছে এয়া। তো গাইজ এতিয়া আমাৰ আৰু এখন বাৰী আছে, তালৈ যাম। তাত তুলসী ভেটিটো অকণমান চাফ চিকুণ কৰিম। আৰু এতিয়া তাত গৈ পেলাই অকণমান কিবা কিবি দেখুৱাম, আপোনাক চেষ্টা কৰিম আপোনাক দেখুৱাবলৈ। আপুনি চাই থাকিব, একদম শেষলৈকে চাব। তাৰপিছত আমাৰ ইয়াত কীৰ্তন ভাগ হ'ব, সেই ভাগো দেখাম, আৰু ক'ত হ'ব সেইটোও দেখাম। আদি পৰা অন্তলৈকে দেখাম, আপুনি চাই থাকিব, স্কিপ নকৰিব। গাইজ আমি ইয়াত যাবলৈ ওলাইছোঁ। এয়া মা, এয়া আমাৰ বসন্তী আৰু মায়ে মই এতিয়া যাম। এতিয়া বলক গৈ আছোঁ। যাওঁতে যাওঁতে গোটেই ৰাস্তা দেখাই যাম। তাৰপিছত তাৰ আমাৰ তুলসী ভেটিটো আৰু চফা কৰিম, আৰু কিবা কিবি মুচিম। তাৰপিছতে সেয়া কৰিম আৰু তাৰপিছত আকৌ ঘৰত আহি পেলাই কৰিবলৈ আছে, কীৰ্তন নাম গাবলৈ আছে। তো এয়া স্কুটি উলিয়াইছে, কাঞ্চু এয়া আমাৰ মেকুৰী। গেটখন মাৰি লওঁ পটককৈ। আমাৰ স্কুটি ষ্টাৰ্ট দিলোঁ, এতিয়া বলক। বহুত দিন যোৱা নাই, এতিয়া হাবি হ'ব পাৰে, বন চন গজি যাব পাৰে। তাত গ'লেহে গম পাম এতিয়া কি হ'ব। তো এইপিনে বেছি নাই, আৰু এইপিনে আমাৰ বাৰীৰ এই ঘৰটো দেখিছেনে? সৰুকৈ ঘৰ এটা আছে ইয়াত, ইমানো ডাঙৰ নহয়, ঘৰৰ সৰুটো আৰু ষ্ট'ৰ ৰুম বুলি ক'লে। এয়া আমাৰ ঘৰ পালোহি গাইজ, এয়া আমাৰ ঘৰটো। আমি ঘৰ এতিয়া সোমামগৈ আৰু এতিয়া এইটো আমাৰ ঘৰ বুলি নহয় হা। এয়া আমাৰ এনেই মিস্ত্ৰী চিস্ত্ৰী কাম কৰিবলৈ আহিলে, কিবা কিবি যদি কাম লগোৱা হয় ন, তেতিয়া মিস্ত্ৰী চিস্ত্ৰী এনেই জিৰণি ল'বলৈ থকা এটা ঘৰ। আৰু ইয়াত চব সঁজুলিবোৰ থাকে। এয়া আমাৰ ফুল, এয়া ফুলিছে। অঁ সেয়া আমি যোৱাবাৰ ফুলি লৈ দিছিলোঁ ফুল। চব কি ধুনীয়াকৈ ফুলিছে। আৰু আপোনালোকক এটা বহুত ডাঙৰ বস্তু এটা দেখা, সেইটো আপুনি চাব। আমাৰ এই বাইকখনত এটা ভেৰাইটিজ বন বুলি এটা বন আছে, সেই বনটো আপোনালোকক দেখাম ৰ'ব। ভেৰাইটিজ বন বহুত ডাঙৰ, সেইটো চব 1 2 3 এইটো বন, সেইটো বন আকৌ দেই, এইটো পুলি নহয় আকৌ, ফুল নহয় আকৌ, এইটো বন। একদম ভেৰাইটিজ বন, বহুত ডাঙৰ পুলি। এতিয়া আমাৰ ঘৰটোৰ ভিতৰলৈ যাওঁ। এয়া আমাৰ গোটেই বেবী বেং হৈ আছে দেই, বেয়া বুলি নক'ব আৰু বস্তু থাকোঁ না। এইপিনে পাইপ আছে, এইপিনে গিলাচ কাপ আছে, চাহ তাহ খাব পাৰিব। আৰু এইপিনে আমাৰ বিচনী, গৰম উঠিলে বিচনিব পাৰে। এয়া কোৰ, এয়া বহিবলৈ চকী, এয়া মাৰ, এয়া লাইট দেই। তাকে যাওঁ এতিয়া তুলসীটো, এতিয়া আমাৰ তুলসীটো চাওঁগৈ ৰ'ব। তুলসী ওচৰত গৈ সেই ভিডিঅ'টো বনাম। গাইজ আমাৰ তুলসী পুলিটো এইটো চফা তফা কৰিম। আৰু এয়া আমাৰ যোনবোৰ বন চন আছে সেইবোৰ চফা কৰি লওঁ।
গাইছ দেখিলে আপোনালোকে কেনেকৈ লেপিছে এতিয়া অকণমান দেৰি মই কিবা কিবা লাগি দিওঁ তাৰপিছত লাগি দিয়াৰ পিছত অকণমান দেৰি পিছত আপোনাৰ লগ পাই আছোঁ অ'কে বাই এতিয়াৰ কাৰণে বাই একেবাৰে বাই নহয় তো গাইছ এতিয়া মই ঘৰ পালোহি এতিয়া মই অকণমান গা ধুই ল'ম গা ধোৱাৰ পিছত আপোনাৰ ব্লগ বনাইছোঁ ঠিক আছে চ' একেবাৰে লগ পাই আছোঁ কি দৰত মেৰুলে তুলসী ডালে লখন ঢালে পানী চানে গোবৰ দিয়া মছে সীতা ঠাকুৰানী যাইবা মাটি আমাক চাৰিয়া দেৱ কাইজ পিতৃ কাইজ ৰহিব পাৰিবা এক সৈত কাহি ৰাখে দুয় সৈত কাহে তিনি সৈত কাহি ৰাখে তুলসী কয়ানে আগফালে ৰুলে তুলসী কৰে জয় জয় হাত পুৰু হলৈ তাহাৰ বকুণ্ঠ গমন যিটো জনে তুলসীক নখে ছিঙি তোলে হাত পুৰু হলৈ তাহাৰ নৰকত পৰে আন কাম এৰি হবে তুলসী কৰা ধ্যান নিৰন্তৰে হবে লোকে ভোলা ৰাম ৰাম